भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी টিডিপ না এটা বস্তু হিয়ার নাই বেলেগত যাব নাপায় समझ रहे हो समझ रहे हो समझ रहे हो ना তই ৰাঙা পৰিছিল যে হাঁহডাল আৰু দিম কি খাব লাগে ৰঙা ৰঙা হৈছে তোৰ হোৱা নাই হ'ব ভাই মানৱ জাতিটোৱে দানৱ সেইকাৰণে আছে একবাৰ পকাই খা আগতে कौन है ये लोग कहाँ से आते हैं ये এক পিছৰ অৱস্থা একেবাৰে কলা কলা ধোৱা ধোৱা হৈ গৈছে আংৰা আহিছে আংৰা আজি আংৰা খাম সিজাৰ মাংস টু মেক ৰেডি হি জাষ্ট কাটিং দ্য মাংস উই আৰ প্লেইং কক দেন হি ইজ কাটিং মাংস এণ্ড উই আৰ জাষ্ট খাইং মাংস টু দেখা খা মানে এইবিলাক চাফা কৰাংতে ডেইলি আমনি লাগি থাকে আৰু তো যি কি নহওক মোৰ আন এটা ব্লগলৈ অকলে চৰম সিহঁতে অকল সিদিনা এটা চেলেঞ্জ কৰিছিলোঁ নহয় আমি চেলেঞ্জ ভিডিঅ' এটা বনাইছিলোঁ চেলেঞ্জ ভিডিঅ'টোত মানে গৈছে আমি হাৰি গৈছিল আৰু সিদিনা আমাক পইচাটো দিয়া নহ'লে আজি তাক খানা খাম বুলি ভাবিছোঁ খানাটো দিব গৈছে আমি মানে যিখিনি পইচা পাওঁ সেইখিনি দিব দিছোঁ বাকীখিনি আমাৰ পৰা দি মানে সিহঁতে কৈছে খানাটো বোলে গধূলা খাব তো বলক প্ৰথমতে ফিল্ডত যাওঁ ফিল্ডত যাই কিনে লগ কৰোঁ কি বাজেট বনাই চাই ল'ম তো কৈছে মানে কি হ'ল আমাৰ নাঙলাৰ মুখতে কপাহৰ গাছডাল মানে দেউতা কাটি দিলা এইবিলাকৰ পৰা মানে কপাহ যে সূতা কাপোৰ এইবিলাক বনাই মোৰ বাছত দি কাৰণে পাৰ্কিং কৰিছিলোঁ তো বলক চিৰিয়াছলি কৈছোঁ আজিকালি তেল মাৰিলে ভাল লগা হৈছে ভাই ইফালে একদম মানে ব্ৰিজৰ কাম চলি আছে আধা আধি হৈছে আৰু মিনিমাম এক বছৰমানত পূৰা ক্লিয়াৰ হৈ যাব আৰু চাইকেল ইমানেই গৰম হ'ল একো পৰা নাই চাইকেল খুলি আনতে ঘামাই দিছে না চাইকেল মানে কি হ'ল গাইছ মোৰ পাৰ্চেল 10 মিনিট মাৰিলোঁ 10 মিনিট মাৰি এনেকুৱা লাগছে যে মিনিমাম 2 বছৰমান মানে প্ৰেক্টিছে কৰা নাই তো মানে দয়ালু আহি আছে বোলে মানে ঘৰৰ পৰা আহি আছে আজি মানে প্ৰেক্টিছৰ পৰা সোনকালে ওলাওঁ ওলাই কিনে ঘৰত যাওঁ বাজাৰ চাজাৰ কৰি কিনে বলক তো ফালে প্ৰেক্টিছ কৰি কিনে ওলালোঁ এতিয়া মানে তিৰিপ আহিলা ইফালে গৈছে আমিও এতিয়া মানে দোকানত যাওঁ দোকানৰ পৰা অলপ যি বস্তু ল'ব লাগে বস্তু লৈ লওঁ আৰু মানে কি হ'ল আমাৰ গ্ৰুপৰ পৰা এটা ব্ৰহ্মচাৰী এটা আছে সেইকাৰণে সিয়াৰ কাৰণে পনীৰ ল'ব লাগিব আজি মানে পনীৰ পকৰা বলক মাংস আৰু ইফালে পনীৰ লৈ ল'লোঁ আৰু আমাৰ মেইন প্লেনটো কি আছিল গম পাইছা না মানে অনলি চিকেন পকৰা খোৱা এতিয়া কি হ'ল ভাত খাব আছে এতিয়া চিকেন পকৰাৰ ধান্দাত মানে এতিয়া কি হৈছে ভাত খাব আছে গোটেই মাখান কি হ'ল পনে জাষ্ট আহি পালোঁ আহি পানে ইফালে দুটাই লাগি আকলে মোকে মাৰিব যি গোটাই কামক সেই 2 পিচ মোৰ লেগ পিচ ইফালে গোটাই বস্তুখিনি এইখিনি বঢ়িয়াকৈ অলপ ধুই আনো এইগিলা মাংস মানে মাজে মাজে মাৰি লওঁ কাটা নাযাইছোঁ নহয় সাবধান সিজাৰ মাংস টু মেক ৰেডি হি জাষ্ট কাটিং দ্য মাংস উই আৰ প্লেইং কক দেন হি ইজ কাটিং মাংস এণ্ড উই আৰ জাষ্ট খাইং মাংস মাংসত কিন্তু আলু বেছিকৈ নেদবি দেই अच्छा हमको सिखा रिया আলু লাগে মাংস খা নাপায় আলু খা নাপায় আৰু জ্বালা কাটা যে আনিছে জ্বালা কাটা ভিতৰে পকা হৈছে গম পাইছা মানে গম পাইছোঁ তো কুৰকুৰি বানাবি কুৰকুৰি নাবানাব ভাই সেইগিলা দি কুৰকুৰি বানাব ইয়া আমি মানে পুৰা ফাইনেলি একদম মানে ধুইছোঁ একেবাৰে কাটি চাটি ৰেডি কৰিলোঁ ইফালে নিমখ আৰু হালধি মানে যি আইটেম আৰু গৰম মছলা মিট মছলা গোটেই মাৰি ল'লোঁ ইফালে আমাৰ বস্তুমান কাটি আছোঁ ইফালে লাহে লাহে বঢ়িয়াকৈ সানি লওঁ এইটো চাব পাইছ কি বুদ্ধ দেখে না লেগ পিচটো বঢ়িয়াকৈ এইটো মানে অলপ ভালকৈ এইটো মানে মোৰ সেইকাৰণে বঢ়িয়াকৈ ভালকৈ অলপ সুমে হেৰি কৰোঁ হাতত ধৰছি তো এইখিনি পুৰা একদম মিক্স কৰি ল'লোঁ মিক্স কৰি কিনে ভাবিলোঁ অলপ মানে সেইটো আহক দয়ালৰ তিৰিপ আহক আহি কিনে এখন বনাই ষ্টাৰ্ট কৰিম আৰু এইফালে কাঁহী এখন লৈ কিনে থাকি থৈ দিম ইয়াতে তাতে মানে হাৱা চাৱা নাপায় এখন ডাঙৰ হ'ব এখন কাঁহী তো বলক মানে সিহঁতে আহাক গেলি অলপ মানে এইফালে কাম আছে অলপ আৰু নিউজ চলোৱা এইখিনি কামখিনি কৰি লওঁ আৰু এইফালে চচো লৈছোঁ গম পাইছা না চিকেন পকৰাৰ চচ খাম একে বঢ়িয়াকৈ চচ আৰু এইফালে তেল এইফালে পনীৰখিনি আমাৰ বনাব বোলে আমাৰ এই দয়াল ভাই আহি আছে বাটাৰ পনীৰ বনাব বোলে বাটাৰ পনীৰ আৰু বাটাৰ চিকেন বনাম আজি বঢ়িয়াকৈ আৰু চিকেন পকৰা ভাই বাৰ্টি গাইজ আজি পুৰা একদম দাবে খাম আজি তো মানে দুটা আহি গ'ল আমাৰ দুটা গাণ্ডু ইফালে ৰেচিপিৰ কাম চলি আছে চিকেন লেগ পিচটো ঐ ভালকৈ কৰ ভালকৈ মাৰ লেগ পিচটো এইটো লেগ পিচ হ'ব নে কি হ'ব ভাই ভালকৈ গোটা সানলোঁ এইফালে তেল বহাই দিছোঁ মই কথা হ'ল গোটা কাম মোকে মাৰাব আজি ইফালে এটা গেমত বিজি ইফালে চব গেমত বিজি অইলখিনি দি দিলোঁ গোটাই
লেগ পিচটো দিলোঁ চাওঁ ভালকৈ মাতিম চাওঁ অলপ সোমাই দিওঁ ইমান হচি দিছোঁ জয় শ্ৰীৰাম সেইটো দুটা বহি দিছোঁ তো গাই চাব পাৰে আমাৰ লেগ পিচৰ অৱস্থা কলা কলা ধোৱা ধোৱা হৈ গৈছে আংৰা দিছি আংৰা আজি আংৰা খাম আমি ঐ পানী মাৰো ভাই ইয়াত তোর অ্যাডজাস্টমেন্ট করার দণ্ডত আমার এনে অবস্থা বুঝছে না অৱস্থা বেয়া লেগ পিচ একেবাৰে কলা পিচ হৈ গৈছে ও ভাই কি হৈছে মাহান চিকেন লেগ পিচ হৈছে চিকেন তন্দুরি হৈছে কলা কলা নাজমুক ভাই এ ভাই আমি ইউটিউবে ঢকা দিছি আমাক আজি ইউটিউবে ঢকা দিছি ইউটিউবে একো ধোকা দিয়া নাই কাম কৰিব লাগিছিল কিবা কষ্ট কিবা গোটেই কলা কলা পৰি গৈছে ঐ কাইও ফোন মাৰে এ ৰাম দে ওলো ভাই লহৰাই নে খাওঁ বস্তু চিনি নাপাওঁ ইফালে এইবাৰ কিবা পকৰা মানে অলপ ফিলিং আহিছে একেটা মানে লেগ পিচ না কি ধৰবাই নোৱাৰি গোটেই কলা কলা পৰি গৈছে সেইখন গোটেই খাই লওঁ এনেকৈ হ'ব যিতান বস্তু দিলে ইউটিউবৰ পৰা শিকবি গম পাইছা না সেইকাৰণে এইগিলা আমাৰ কাম নহয় এইগিলা পিছলিৰ কাম মানে মহিলা মানুহ কাম এইগিলা আমাৰ নহয় ইউটিউবৰ পৰা চাই কৰিলে এইবাৰ কিবা ৰংটো আহা লাগছে ভাই ইয়াত মই উল্টে দিছোঁ উল্টা পাল্টা কৰি নাই এইবাৰ বঢ়িয়া হৈছে ঐ নাই হিনো দে তুই এক টুকরা খাও মন এক টুকরা বে ঘন্টা ই জানে কোনটা মুহেডি কইছে দেখলে হি জানাই বে কি করিস অলপ আনা হ'ব আছে তো টেস্ট আছে ভাই কিন্তু অলপ সিজবা লাগছে ভাল লাগিলে কি জানাই আৰু তাৰপিছত চাওকচোন চাওক এই দেখিছে না ৰঙা হৈছে তোৰ হোৱা নাই হ'ব ভাই মানৱ জাতিটোৱে দানৱ সেইকাৰণে আছে একবাৰ পকাই খা আগতে कौन है ये लोग कहाँ से आते हैं তো মানে বেছি সিজাই নাই ভাবছি তো চচটো লৈছোঁ চচ লৈ লওঁ ঢালি লওঁ কি বঢ়িয়া চাইকে চচ লওঁ বাকী সিজাও নাই আমাৰ বুলৈ কিনে নাখাকে চচ এটা মানে কলগেট দাঁত মাছ এই নিজা মাংস আৰু চচ কিন্তু অকণমান টেষ্টটো বুদ্ধ আছে মানে কলাই মানে সিজাই নাই টেষ্ট চাওক कैसे लोग रहते हैं यार মানে কি লাষ্টত ভাজি না খাম এটা কথা গম পাইছে না মানে কি হ'ল আমি বস্তুখিনি এইটো এই দিছোঁ ভালকৈ সিজাই নাই টেষ্ট হৈ আছে এইখিনি বস্তুখিনি ইগন'ৰ কৰক মানে কথা হ'ল আমি মানে বেচনটো আৰু ময়দা আৰু এইখিনি যিখিনি মানে দিব লাগে নিমখ চিমখ মানে কি হ'ল এই পানী দি গুৰি ল'ব লাগিছিল আমি নুগুলাকৈ ডাইৰেক্ট মানে এনেকৈ শুকনাই মাৰি দিছোঁ মাৰি কিনে কেৰাহীত বহি দিছোঁ সেইকাৰণে দৈ গৈছে ইউটিউবৰ পৰা শিকিলেহে হ'ব হয় দিয়ক ভাই ইউটিউবে ঢকা দিছোঁ আমাক আমি ইউটিউবতে ভিডিও দি আছো বানলি কইনাৰ বেৰি এটা বস্তু চাও কেঁচা কেঁচা মাংস মাহা খাই পেলাই উগাটান বা ধুচি কেনে ৰাক্ষস চিৰিয়াছলি কৈছোঁ মানে এতিয়া মুখখন বেয়া লাগব লাগছে গমতো নাই মানে কি এইটো ভুল নকৰিব প্ৰথমতে মানে কি হ'ল ময়দা আৰু এইখিনি গোটেই পানী দি মিক্স কৰি ল'বি মিক্স কৰাৰ পিছত তাতে ডুবাবি চিকেনখিনি ডুবাই কিনে এনেকৈ এইবাৰ চাওক পূৰা একদম চিকেনৰ মানে কালাৰ উঠি গৈছে বঢ়িয়া পূৰা বৈদ্য কালাৰ হৈছে কাঁচা খালি মৰবি নাকি তই কিয় নমৰো ভাই কিয় খাইছা এইখিনি মানে অলপ মানে এইখিনি গ্ৰেভি বনাম বাটাৰ আনছোঁ বাটাৰ দি গ্ৰেভি বনাম ইফালে আমাৰ ৰান্ধনি লাৰি আছে অ' ভাই নুমখ খাং লাগছে এই আমি আমাৰ হাৰাকাডাল কি জানাই তই ৰাঙা পৰিছিল যে হাৰাকাডাল আৰু দিম কি খাব লাগে খাবা জানিব লাগে আমাৰ দৰে এনেকৈ বনাব লাগে বস্তু ভিতৰে লাল হৈছে আৰু ভাজিম একজাৰে খালোঁ আৰু ভাজিম এবাৰ হাৰাকেইটা লওঁ कैसे लोग रहते हैं यार यहाँ पर এইটোৱেতো মেইন একেবাৰে পূৰা চিকেন আছে নাচাইকে চাব পাৰে খাই দেখাই দিছোঁ আপোনালোকক অ' লাচা কিয় তই মোক কিয়া দিম মানে জিভাখানে খাং কৰি আছে সি মোক মানে খাবাৰে নাই কিয় ঐ নাপায় গম পাইছা না কিয়া তই সেনা লোভত এটা চৰু সিজি নাহিব গম পাইছা না তোৰ দৌৰে ভাই তোৰ এই বেয়া নাপাবি কি কয় চিকেন লেগ পিচ তোৰ ক'লা লেগ পিচ হা কিন্তু কৈছাবি তোৰ মই ইয়াতে হেৰি কৰি দিব পাৰোঁ ইয়াতে তোৰ পোল খোল দিব পাৰোঁ ইয়াতে গোটেই সংসাৰে ভিডিঅ' চাব ইয়াতে ভিডিঅ' গম পাইছা নাই
कुछ भी मत बोल ভাই তই আমি সিদিনা এটা খানা খালো তই আছা ঐ ভাইয়াত সিদিনা যে খানা খালো কি বনাইছিল বাটাৰ পনীৰ বাটাৰ চিকেন আৰু বাটাৰ তই কবি ৰ মই বানাইছো হ চিনে নে কচোন কত অলপমান সিজা নাই বেলেগ কথা গ্ৰেভি ভালে বল ৰা না অঁ এই চাও মই তাৰিফ শুন গ্ৰেভি হদে হৈছে কিন্তু অলপমান সিজা নাই বেলেগ বা মতে যেতেনে মই মাংস বনাওঁ আজিও সিজা নাই সিদিনা আছিল সিদিনা মানে বাটাৰ চিকেন বনাইছে মাংস সিজা নাই ভিতৰত আজিও সিজা নাই কি আর খাবি সেনকে তুই সেনকে খালি আজি বঢ়িয়াকৈ তই সেইকাৰণে দানৱ বুলি মাতো মোক চিকেন পকৰা বনাইছে চিকেন পকৰা হাত দি ৰখা পৰি তো মানে ফাইনেলি পকৰা হৈ গ'ল আৰু মানে এতিয়া বহি দিছোঁ মানে যোনখিনি মানে ঠেংকে খান আছিল এই হাড্ডিকেইডাল বঢ়িয়াকৈ বহি দিছোঁ তো এইফালে এইখিনি খাই লওঁ এইখিনি দেচোন প্ৰথমতে লাষ্টত গ্ৰেভি বনাম বঢ়িয়া খাই লওঁ খুলচোন চচটো এইফালে চচ লৈ ল'লোঁ গাইজ খাৱাৰে কথা এইবাৰ ৰকে গা ক নৈ দৈত্য আন্ধাৰ কি আছে কিন্তু দুধৰ ওপৰত নাপাদে কিন্তু আগতে কৈছিল এই চচ বঢ়িয়াকৈ ভাই হয় না টেষ্টি আছে ভাই টেষ্টি আছে গাই এটা ভাই মোৰ লগত 9 চাপিছোঁ গম পাইছা না ইফালে মোক সি 3টা দিছে 4টা আছে আৰু ডাঙৰ ডাঙৰ কেইটা লৈছে এতিয়া মানে মই ভাবছোঁ এখন সেইকাৰণে তোক ডাঙৰটো দিছিলোঁ তই নিজে চেঞ্জ কৰ মিছা কথা কিয় কৰ নহয় নহয় ঘৰৰ পৰা পাল্লাখন লৈ আহিম মই বুজি নাপাওঁ মই খাম মোক বেছিকৈ লাগিব মোক ঘৰৰ পাল্লা লৈ আহিম পাল্লা লৈ আহিম ঘৰ জলদি করে পুষি মত তোর দেখি बढ़िया हमारा लेग पीस के खाना ही क्या या गद्दारी ना करबे भाई ये तुम्हारा है ये मेरा था भाई मोलोत लेग पीस तो गद्दारी करे गम पासा নাই ओ देखছ না মই ভিডিও বনাই না দেখি মোর শুরু করবা লাগছি জানো তুই কেলটা আমি মিছা কথা কই থাকা তো মই কৈছো দাগা পাল্লা লৈ গম পাছা না জোখাৰ কাৰণে নাপাম এই আমাৰ ইয়াক এটা খোচোন খাবি না খাবি নেদু যাতো আমাৰ এতে মাৰামাৰি হৈছে আৰু হেক কে দিম মই চুৰ কিয় কৰা সি চুৰত ধৰি মই বুঢ়াকে লৈ কিনে কামাৰবা নললো গম পাইছা না হাইট এইবাৰ যা এতিয়া হ'ব যাব যা যা আৰু এইফালে মানে আমাৰ মাংসখিনি বৈ দিছোঁ গ্ৰেভিখিনি আৰু এইফালে পনীৰ আছে পনীৰটো কাটি লওঁ বঢ়িয়াকৈ আমাৰ পনীৰ ভাই আমাৰ যোনটো মানে তৃণভোজী আমাৰ তৃণভোজী প্ৰাণী এক্সাম চেণ্টাৰ ক'ত পঢ়ছি পাকিস্তান ঐ ফুকাংটো তুই ওলাই যাব ইফালে আমি পনীৰ আৰু বাটাৰ ভাজি আছোঁ দয়ালে বিলাহী কাটি আছে সেইফালে পনীৰ ভজা ফ্ৰাই কৰি বঢ়িয়াকৈ ৰেচিপিখিনি মাৰি লওঁ হৈ যাব আৰু গাইছ মানে চুৰ পানী ওলাই গৈছে গাইছ আমি এতিয়া কাম কৰিছোঁ ইফালে এই দুটা কি ক'ব আৰু গাইছ বেডমিণ্টন খেলি আছে উপায় নাই আলুটো অলপ সৰু কৰি দে চাৰিফালে কৰি দে গলি যাব দে সৰু আলু বাটাৰ পনীৰ এইখিনি ইফালে চিকেন আৰু ইফালে বইল কণী ঐ এইখিনিত দিম আহি এই বাকলিখিনি পেলিছোন পাকাল নপৰে গন নহয় সেই হয় বগা চৰা ওলাবলৈ যায় পুৰলি ঈদ তিন কিসকা है समझ रहे हो তো এতিয়া মানে খাবার টাইম হৈ গৈছে হয় এটা লোকটো তোৰ খাইতে দিং নেকি খাবার টাইম হৈ গৈছে ঐ দেখি ওপৰতে বহি ধৰিব লাগছি দৈত্য তুই বৰ খাং খাং কৰিছে কিয়া কেৰাহীত ধৰি আছে সি গম পাইছা কেৰাহীত ধৰি এক পিচ খালা পনীৰ থাকে লুবিয়া চালা ও লুবিয়া এই কি এটা এই হেৰি শ্ৰদ্ধা কাপুৰতে ভিডিঅ' আছে নহয় এই হেৰি যে টাইগাৰ শ্ৰফ লুবিয়া চাল্লা দেখে না ভিডিঅ' নাই দেখা এতিয়া বঢ়িয়াকৈ সাজু ভাত খাং এতিয়া বস্তু সিয়াত নাই বেলেগত যাব নাপায় কো এইবাৰ কো মতই बोल क्यों बोलती है
क्यों भी ओवर एक्टिंग करता है साला ओवर एक्टिंग की औलाद তো ফাইনেলি খাওয়া চাওয়া কৰিলোঁ বঢ়িয়াকৈ নাপায় ফাইনেলি মানে খোৱা চোৱা হৈ ল'লোঁ বিশ্বাস কৰি মানে বম টেষ্টি হৈছে ভাই আজিতো ভাল বনাইছা সিদিনাৰ দৰে ভাল বনাইছা মানে মেইন কথা হ'ল তই চিকেন পকৰাটো বেয়া বনাইছা আৰু বাকী মাংস চাংস ময়ো বনাইছোঁ তাতে চিকেন পকৰা ভালেই হৈছে লেগ পিচ কেইটা পাইছে বাকী ঠিক আছে গাইজ কেনে হৈছে লাইক কৰিব টেষ্টি পাঠা না লাইক কৰিব তহঁতে খাব পৰা নাই দান ভাত গোটেই কেইটাৰে হাত আছে যে সিয়াৰ আকালে হাত নাই কাৰণ আৰু পনীৰখিনি তহঁতক খাবা দিয়া নাই তহঁতক দেখে দেখে খাম আমি পনীৰখিনি আৰু মানে পনীৰখিনি গোটেই মানে একেলগে মাছৰ অলপ টেষ্টি হৈছে আৰু বঢ়িয়া বঢ়িয়া মেইন কথা বেয়া লাগছে যে ডাঙৰ ডাঙৰ লেগ পিচ দুখন কাটি আনিছিলোঁ বঢ়িয়াকৈ মানে খাম বঢ়িয়াকৈ কিন্তু গোটেই দহি গৈছে গোটেই মানে ভিডিঅ'টো এইখিনি গিলি আছিল আজি বাই বাই আৰু যদি এই যোনটো আমাৰ সিদিনা চেলেঞ্জিং ভিডিঅ' আছিল গৈছে মেনেলত চেলেঞ্জিং ভিডিঅ' যদি চোৱা নাই ডিছক্ৰিপশ্যনত লিংকটো দি দিম ভিডিঅ'টো চাই ল'ব গাইছ তো আজি কিনে বাই বাই গুড নাইট Don't touch it. If you touch him, I will kill you. क्योंकि ये मेरे बेनिफिट है बाद में नहीं মানে কেছটো কেনে বুজান আছে না মোৰ যেনকে ৰাজেশ্বৰ হেঙাই বিয়া কৰাইছিল কুৰংগনয়নী তাৰপিছত কুৰংগনয়নীক বিয়া কৰিছিল তই মৰাৰ পিছত লক্ষ্মী ভায়াকে বিয়া পাতি লৈছিল বহুত ডাঙৰ এটা চুট হৈছে গম পাইছা তাতে হেলমেট চুট আছে এতিয়া মানে বাৰী কাণত I am the helmet লুকামানটো তই সিফালে চাই থাকলে পাবি নেকি তই বেলেগতো চাব লাগিব তই মুৰ্দিখিনো চাওতো ভাই মুৰ্দিখিনো চাওতো হেলমেট बड़ा हरामी हो बेटा गुड बाय चलिए गुड बाय 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 আজি ভাই লাগলো